बीपीएफ जिंदाबाद 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 बीपीएफ जिंदाबाद 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 बीपीएफ लॉन्ग लिव आग्राम महिलारी जिंदाबाद 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 आग्राम महिलारी लॉन्ग लिव कायजामाटी लॉन्ग लिव आग्राम महिलारी लॉन्ग लिव बीपीएफ दলত योगदान करार कारण हल आमार এই যিখিনি 17 বছর যিখিনি কাম কৰিছিল বিপিএফ সরকারে বহুত ধৰণৰ উন্নত কৰিছিল আমাৰ বিটিএডি অঞ্চলত রাস্তা ঘাট এই আপনার যেগুলা কাম কৰিছিল এগুলা বহুত ভাল উন্নত কাম কৰিছিল বর্তমান ইউপিপিএল সরকার আহি আমি রাইজে দেখা মতে রাইজে কোনো কামে কৰা নাই ইউপিপিএল সরকারে এটা কাম কৰা নাই কোনো এটা রাস্তা ঘাটৰ কোনো কাম কৰা নাই নেক্সট বৰংশ কি রাইজৰ কোনো সহায় সহযোগিতা কোনো একো কৰা নাই ইয়াৰ কাৰণে আমি আৰু নেক্সট বাছি লৈছোঁ যে আমাৰ বিপিএফ দলে বেষ্ট বহুত ভাল লাগিছে আমাৰ বিপিএফ দল ইয়াৰ কাৰণে আমি আৰু নেক্সট বাৰ বিপিএফ দলত জয়েন হৈছোঁ আজি আমার এটু ময়নামাথা প্রাইমারির অন্তর্গত আমার যে কাইজামাটি অঞ্চল তারে এটু রিজার্ভ বাজার এই রিজার্ভ বাজার অঞ্চলত আজি এটু আমার একটা জয়নিং প্রোগ্রাম আছিলে বিপিএফ দলের প্রতি আকৃষ্ট হয়ে পেলাই ইয়াতে ইউপিপিএলর পৰা আৰু কংগ্রেস ইউডিএফর পৰা টোটেল মিলি পেলাই আমার ইয়াতে 55 জন আমার মানে দলত তেওঁলোকে যোগদান কৰিলে ইয়াতে যথেষ্ট আমার যুৱক ল'ৰাসকল আছে আমার বুদ্ধিজীৱীসকল আছে আৰু আমার মহিলাও আছে তেওঁলোকে আহি পেলাই যোগদান কৰিছে তেওঁলোকে বিগত আমার যি বিপিএফ দলৰ সরকার আছিল বিপিএফ দলৰ সরকাৰৰ সময়ত আমার দলে কেনেকুৱাকে কাম কৰিছিল আৰু বৰ্তমান ইউপিপিএল বিজেপিৰ সরকাৰে কেনেকুৱা কাম কৰিছে সেই কামবিলাকৰ লগত তেওঁলোকে ৰিজাই চাইছে আৰু নিৰাপত্তা সুৰক্ষাৰ ক্ষেত্ৰত সকলো জাতি জনগোষ্ঠীৰ মানুহৰ মাটিৰ পাট্টাৰ ক্ষেত্ৰত তেওঁলোকে বাৰুকে অনুভৱ কৰিছে যে আমি আমাৰ মাটিৰ পাট্টা আমি লৈ পেলাই আমি সুৰক্ষিত হিচাপে আমি আমাৰ ইয়াত থাকিব লাগিব যাৰ কাৰণে তেওঁলোকে কি কৰিছে যে বিপিএফ দলৰ জৰিয়তেহে আমাৰ সকলো জাতি সম্প্ৰদায় লগতে এই কাইজামাটি অঞ্চলত যিমান সমস্যা আছে সমস্যাবিলাক সমাধান হ'ব তাৰ কাৰণে আজি তেওঁলোকে দলে দলে আহি পেলাই আমাৰ দলত যোগদান কৰিছে আৰু অহা দিনত আমাৰ লগত থাকিব বুলি তেওঁলোকে আমাক মানে কথা দিছে আমি আশাবাদী আগত আছিল বিপিএফ দলৰ ৰাস্তা ঘাটৰ কামগিলা কৰা নাই বা আমাৰ ৰাইজৰ কিবা সুবিধা কৰা নাই 5টা বছৰ বুজাৰ কাৰণে সময় পাম আমি এতিয়া সেই 5টা বছৰত আমি কি অধ্যয়ন কৰিলো এই অধ্যয়নৰ পিছত এই ডিসিশন লোৱা হয় এবাৰ আমি এনেকুৱা এটা ৰাজনীতি দলৰ লগত আমি থাকো সেইটো নিশ্চয় এইটো চিন্তা কৰিছে আপোনালোকে আমি এবাৰ বিপিএফৰ লগত থাকিম বিপিএফৰ লগত থাকা মানে কি বিপিএফ সরকার আপোনালোকে বিচাৰিছে বিপিএফ সরকার মানে কি বিদেশীৰ কাৰ পৰিচন্নটো বিচাৰিছে আপোনালোকে আগ্ৰামা মহিলা সাহ এটা নহয় আগ্ৰামা মহিলা নেতৃত্বত তথা আগ্ৰামা মহিলা আকৌ বিটিসির চিফ বনোৱাৰ কাৰণে আপোনালোকে এটা অন্তৰত হিৰণ্ঠা কৰিছে আপোনালোকে এটো সঁচা না মিছা এইটো কথাটো এটোই যদি বাস্তৱ হয় অকল আপোনালোকে ওলাই আইলি নহব এই অঞ্চলৰ সাধাৰণ ৰাইজক আপোনালোকে বুজাব লাগিব আমি এটা সিস্টেমেটিক হে দলহে চলাম আমি কিন্তু আমি ডেইলি আহি পেলাই ঘৰে ঘৰে ঘুমিব নোৱাৰো আমি এই অঞ্চলৰ বসবাস কৰে আপোনালোকে এই অঞ্চলৰ কোন মানুহ নেতৃত্বত কেনেকুৱা কি চলে কোনজন মানুহ নেতৃত্ব ললে এই অঞ্চলৰ সাধাৰণ ৰাইজৰ লাভান্বিত হ'ব শান্তি প্ৰতিষ্ঠা থাকিব উন্নয়ন হ'ব এইবোৰ আপোনালোকৰ অঞ্চলৰ মানুহখিনি আপোনালোকে চিনি পায় হয় নাই কথাটো সেই চিনি পোৱাৰ আপোনালোকে যেতিয়া দায়িত্ব ল'ব তেখেতসকলক একদম সামৰি লৈ আপোনালোকে যৌথ এটা ইউনিটি হৈ পেলাই ৰাজনীতি কৰিব আপোনালোকৰ অঞ্চলৰ ডেভেলপমেণ্ট হ'ব আৰু আপোনালোকৰ ব্যক্তিগত স্বাৱলম্বী হ'ব পাৰিব এইটো ৰাজনীতি না অন্য কিবা এই বস্তুটো সঠিক ৰাজনীতিত যদি আপোনালোকে সহযোগ কৰে তেতিয়াহ'লে সম্ভৱ
এতিয়া আমাৰ আগত আমাৰ সন্মানীয়